ক্ষমা নাই ইয়া মোৰ শেষ কথা হেৰা বিশ্বকৰ্মা দৈত্যপতি অন্যৰ বাক্য মোৰ মহাবলম্বন প্ৰতিশ্ৰুতি পালিবনে তুমি অন্যথা অন্য ৰাজ্য তোমাৰ শেষ মতামত অহামাহৰ পূৰ্ণিমা তিথি মোৰ কন্যা বিবাহ সম্পন্ন হ'ব নন্দন নিপতি জগতিৰ হোমে গতিকে তুমি মোৰ কন্যাৰ বাক্য আখৰ আখৰ কৰিবা পালন জন্মটাকে বৃদ্ধি কৰিব লাগে গুৰুৰ পক্ষ যদি মই গুৰু মহিলা তেন্তে ত্যাগ কৰি গুৰুদান গুচি যাব অন্য ৰাজ্যলৈ তেতিয়া বাৰু কিন্তু খাব এই তথ্যগুলোর বিধাতা 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 দেখা পরিবার ভাগ্য তুমি একেই লেখে না প্রভু না 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 ভাবি কোনো লাভ নাই যাও যাও মই আপন আমাকে পরহিলে বিবাহ কার্য সম্পাদন হব গুরুপুত্রী রাজা যতদিন হবে তাকেও প্ৰকাশ কৰিব পৰা নাই মই এই নিদাৰুণ হত্যা হে ভগৱান তুমি মোক ভগৱান তুমি মোক সত্য প্ৰকাশৰ নিৰ্মম যাত্ৰা তথ্য নোপোৱা তোমালোক সৰ্বস্থান জানিলে তার ভবিষ্যৎ কি কল্যাণ তই জানিলি তোর ভবিষ্যৎ ও পিতা কিন্তু এ কথা তো কোনে কোনে আই পিতা তোমার আচরণ মই কৰিছিলো নিৰীক্ষণ যিমানে বুজিবলৈ চেষ্টা কৰো সিমানে অজানা পংকাত গভীৰত মই পিতা গুৰুপুত্ৰীক কৰা ব্যৱহাৰৰ কথা জানিও আপুনি মোক কতো বাক্য নকৰিলে উচ্চাৰণ পিতা তাৰ পৰিৱৰ্তে গৃহপেনে তালে বিবাহৰ কাৰ্যত ব্যস্ত মাথো আনহাতে চুৰি কৰি পৃথিৱীৰ মুখৱৰ্তী হৈ যদিও বা গুৰুপুত্ৰীক মই তেনেকে ব্যৱহাৰ কৰিছিলো তথাপিতো অনুতপ্ত মই সেয়েহে
Holo to pupunegoy. Hospital to pupunegoy. Solo sport kokori. Gurudev Prasad Chok. Choba Pudino Soronot Puri. কি হল ভাই Pita. Gurudeve. Gurudeve. Kopay kuno korile ostaron. তার পরিবর্তে গুরুপুত্রী ক্ষমা করা তো দূরের কথা পিতা ক্ষমা করা তো দূরের কথা বেস্তর বদল করালে মুখ পদা খাতে করে বনস্ত দৈত্যগুলো সুরক্ষিত ভবিষ্যতের ভাবে ত্যাগ করে বায়ারি বান্ধন সিদ্ধ করে মমতার দোল সিদ্ধ করে মমতার দোল পিতা তোমার বদন Pokira Kedipura Murray Company Johnny Ketiano Dai Ivan Damor Holy Boy Como Keina Palu Dayo Pai Bote Pai Dayati Moi pokate kota কিন্তু তই মোক ক্ষমা কৰিবি এরা তুমি কি করে বলতে চাও এরা তুমি কি করে বলতে চাও সব করতে হয় সব করে বিস্তৃত করে পাপড় বিস্তার জন্য কি করি আমার পিতা বিবাহ করবে পিতা কি জীবনের হয়েছে ভয়গ্রস্ত তুমি করিবা পিতা তারপর খবর পিতিয়া তোমার হে হরি নারায়ণ
পূৰণ কৰি যজাতি আৰু দেৱযানী বিবাহ কাৰ্য সম্পাদন কৰালো নিজ অভিৰুচিতে দৈত্যপুৰ শুক্ৰাচাৰ্য ওচৰত সত্যভ্ৰষ্ট হৈ অভিশাপত অকান্তি যৌৱনকাল হেৰুৱাই পেলাব যজাতি এই যুগতে আমিও দেখোন জগতবাসী পৃথিৱীৰ প্ৰতি বাস্তৱ মূৰ্তি যজাতি মণ্ডলৰ আৰু তাৰেই নিদৰ্শন হ'ব যজাতি আৰু শৰ্মিষ্ঠানন্দৰ পুৰুষ মৃত্যুৰ অভিশপ্ত জৰালৈ পুৰুষ ঘটিব যান্ত্ৰণা পাছত পুনৰ যজাতিয়ে সেই জৰালৈ আমাকে শিল্পী আমাকে উদ্দেশ্যে বাৰগ্ৰস্তে কৰিব যাওঁ থকা বাস্তৱ জীৱনৰ কঠিন সত্য অনুধাৱন কৰি সত্য ধৰ্মৰ মহিমা কৰোঁ প্ৰচাৰ সঞ্জীৱনী মহামন্ত্ৰৰ বিনিময় সিদিনাৰ অনাহত ঘটনাৰে নিম্নন্ত কুকুটলৰে সক্ৰত নয়াই শৰ্মিষ্ঠাৰ পৰা যাৰ বাবে ৰূপে গুণে অতুলনীয় শৰ্মিষ্ঠাই আছে দাসী হিচাপে নানান কষ্টৰ পৰিশ্ৰম তাৰ প্ৰতিদান স্বৰূপে পাইছে দেৱযানীৰ পৰা তিৰস্কাৰ ভৎসনা আৰু অকথ্য শাৰীৰিক নিৰ্যাতন নাই নাই এনে অমানৱীয় আচৰণ সহ্য কৰাটো যজাতিৰ পক্ষে একেবাৰেই অসম্ভৱ দাখিল কৰা কৰিব গ্ৰহণ মহাৰাজ আপোনাৰ বাবে মধ্যতা পূজনৰ যোগাৰ কৰা হৈছে আমাক গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক এনে মই মাগিছোঁ মহাৰাজ ক্ষমা কৰিব দাখিল কোনো আত্ম পৰিচয় নাথাকে হৈছে নেকি আমার কিবা অপরাধ তোমার কোনো নাই অপরাধ অপরাধ শুক্রাচার্য অপরাধ দেহযানী আর যতবাদে আছে অপরাধ এই নহুক নন্দন যজাতি পুরন ভবিষ্যতের স্বার্থ ত্যাগ করে রাজভোগ রাজাবরণ স্বেচ্ছায় গ্রহণ করিলে তুমি দাখিল অসভ্যে ধন্য তোমার মৃত্যু দীর্ঘ পর্বা দৈত্য নিপুতি সঁচাকৈয়ে ধন্য তুমি দৈত্য মন্ত্ৰী তোমাৰ এই যান্তনাময় জীৱন মোৰ বাবে সহ্য কৰাটো একেবাৰে অসহ্যকৰ তোমাৰ দাসিত্ব মুচিবৰ পথ অদ্যাপি নাই মোৰ হাতত মহারাজ তাৰ বাবে তুমি ক্ষমা কৰিব মহারাজ দাখিল ওচৰত ক্ষমা কৰি কলংকিত নকৰিব আপোনাৰ জীৱন আপোনাৰ হাতত মোৰ দাসিত্ব মোচনৰ পথ নাই তেতিয়া অনাৱশ্যক অনুকম্পাৰো নাই প্ৰয়োজন সেইদিনা এটি সামান্য ফুলৰ বাবে সত্যানত ছিন্ন কৰি সতীত্বৰ বন্ধন যি শাস্তি বিহিলে মোক সুব্ৰত নয়ায় মহাৰাজ সেই সুব্ৰত নয়া আজি ৰাজৰাণী হৈ
জগতৰ শ্ৰেষ্ঠ সম্পদ মাতৃত্বৰ গৌৰৱ কি মই লভিব নোৱাৰিম মহাৰাজ মই কি সন্তানৰ মুখ নেদেখিম চক্ষুৰে লোকে নিজকে আৰু দুৰ্বল নকৰিবা শৰ্মিষ্ঠা জগতি দিব তোমাক নাৰীত্বৰ শ্ৰেষ্ঠ সম্পদ তুমিও দেখিবা সন্তানৰ মুখ কিন্তু মহাৰাজ এই যে উপদেশ নাই আৰু তাৰ বাবে সমস্ত জগত হ'ব আপোনাৰ প্ৰতিকূল হয় যদি প্ৰতিকূল দিদক দেৱতা হয় যদি প্ৰতিকূল সমস্ত জগত তথাপিতো দেশৰ আহ্বানত জনাব সঁহাৰি এই জগতিৰে প্ৰতি মানৱী ধৰ্মময় কৰিম তুমিও মাতৃত্বৰ শ্ৰেষ্ঠ গৌৰৱেৰে গৌৰৱান্বিত হোৱা দানৱ ঈশ্বর ডাকি যাবে না মহাৰাণী সেইকেইদিন মোৰ শৰীৰৰ পৰিৱৰ্তন দেখিছো তোৰ শৰীৰৰ তই কি মাতৃত্বৰ পথত সত্যনে মোৰ অনুমান উত্তৰ দে সত্য মহাৰাণী সত্য ৰাখিও আজি মাতৃত্বৰ কিন্তু কাৰ অনুমতিত কোন পুৰুষৰ পাপৰ পূজাকৈ গৰ্ভত কৰিছে ধাৰণ উত্তৰ দে ক্ষমা কৰিব মহাৰাণী মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা ব্যক্তিগত বুলি কোনো নাথাকে ৰাখি মাতো উত্তৰ দে তই তই কোন কোন পুৰুষৰ পাপৰ পূজা গৰ্ভত কৰিছে ধাৰণ তোক আজি মই ক্ষান্ত হোৱা কেৱজানী ক্ষান্ত হোৱা এনে অমানৱী আচৰণ নকৰিবা তুমি জগতিৰ সন্মুখত আপুনি ইয়াৰ পৰা আঁতৰি যাওক এই পাপী অখীয়ে ৰাজ কাৰেঙৰ নিয়ম উলংঘা কৰি কোনো পুৰুষৰ পাপৰ পূজা গৰ্ভত কৰিছে ধাৰণ ৰাজধানী হৈ কোন সতে সহ্য কৰোঁ গাখীৰে দুঃসাহস এনে পৰক আস্থা বৈধ বা অবৈধ যিয়েই নহওক কিয় মাতৃত্বৰ দিকে আগবঢ়া কোনো নাৰীকে নকৰিবা তুমি এনে নিম্ন অত্যাচাৰ গৰ্ভৰ সন্তানৰ সৈতে হয় যদি মৃত্যুৰ সেই দুৰ্ভগীয়া নাৰী তেন্তে নৰহত্যাৰ মহাপাপত লিপ্ত নহ'বনে তুমি সেই মহাপাপলৈ ভয় নকৰি এই শোক প্ৰাৰ্থনাৰে মাতি পাপী আছে যদি ৰাজ আদেশ পালন কৰোঁ তেতিয়া ৰাজশক্তি প্ৰয়োগ কৰিব এজনী সামান্য ডাক বাবে ইয়াৰ অৰ্থ কি নে ইয়াৰ অৰ্থ পৰিষ্কাৰ পানীৰ দৰে বোধগম্য হোৱা নাই দেৱী তোমাৰ কথাৰ দেৱযানীক মূৰ্খ সজাৰ অপচেষ্টা নকৰিব
মাতকো